হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওচৰৰ ভণ্টি এজনীৰ বিয়া আছে, তাত অকণমান ৰাতিপুৱাই কাম কৰিবলৈ যাবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো কি হয় চাই থাকিবচোন, আপোনালোকক দেখাই থাকিম। এয়া আহি আমি সকলোৱে পাচলি কাটি আছোঁ। পাচলি কাটি প্ৰায় হ'লেই বাৰু। তাৰপাছত মই কইনাজনীক সজাই দিব লগা হ'ল, সেইকাৰণে তাইক সজাই আছোঁ। এয়া ঘৰলৈ আহি মই কাপোৰযোৰ অলপ সলাই ল'লোহি। তাত যিহেতু ৰাতিপুৱাই গ'লোঁ, এতিয়া আকৌ বিয়া ঘৰলৈ যাওঁ। এয়া আহি আমি ভাতটো খাই ল'লোহি। তাৰপাছত এয়া কইনাজনী বাহিৰলৈ উলিয়াই অনা হৈছে। উলিয়াই আনি নিয়মবোৰ কৰি সকলো প্ৰেজেণ্টবোৰ দিছে। কইনাজনী দেখিবলৈ কেনেকুৱা লাগিছে জনাবচোন বাৰু। তাইক বেলেগকৈ ভিডিঅ' কৰা নহ'লে আৰু। এয়া কইনা এপাক। এয়া সকলো ফূৰ্তি কৰি কইনাৰ পৰিয়ালৰ মানুহখিনি এনেদৰে ৰং চং সানি দিয়ে আৰু এজনী কইনাক ৰখাই আছিলে। এয়া কইনা মাকক ভিতৰলৈ আহি পেলাই সকলোৱে সজাই আছে, তেওঁ বাহিৰলৈ ওলাই যাবৰ কাৰণে। ইয়াৰ আগতে ভিডিঅ'ত দিছিলোঁ কইনা এনেদৰে তুলনি বিয়াত কেনেদৰে আমাৰ ইয়াত ফূৰ্তি কৰে, আপোনালোকৰ ফালে নিয়মবোৰ কেনে জনাবচোন। ইয়াত তেওঁ খং কৰিছে, ভিডিঅ' কৰি আছোঁ, নাযাওঁ নাযাওঁ কৰি আছে। এতিয়া তেওঁ বাহিৰলৈ ওলাই আহিলে। এতিয়া তেওঁ নিজৰ কৰ্মখিনি কৰিব, মাকে যিখিনি নিয়ম কৰিব লাগে। এতিয়া আকৌ আমি আমাৰ মাহীহঁতৰ তাত বিয়া এখন আছে, বিয়াখনলৈ যাবলৈ ওলাইছোঁ। মানুহজন আৰু ময়ে যাম, যিহেতু মা আছে আমাৰ ওচৰৰে বিয়াখনলৈ লাগি আছে। আমি দুজন সেই বিয়াখন মাহীহঁতৰ তাত যাব ওলাইছোঁ। গৈ থাকোঁ তেতিয়াহ'লে। এয়া বিয়া ঘৰত আহি পালোঁহি। এয়া দৰা কইনা। ভালদৰে ভিডিঅ' কৰা নহ'ল, যিহেতু প্ৰথম গৈছিলোঁ তালৈ, সেইখিনি ভিডিঅ' কৰি নাথাকিলোঁ। বিয়া বুলি সকলোৱে নাচিছে। তেনেদৰে অলপ টাইম থাকিলোঁ।